সকলোকে নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেল ভিডিঅ' বিজয় অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গম পাইছেনে মই আজি ঘৰলৈ আহিছিলোঁ বিশেষ এটা কাৰণত, মানে ফুৰিবলৈ কৰিবলৈ নহয় দেই, কিন্তু কাৰণ আহিছিলোঁ কেলৈ মানে আমাৰ মাটো অকণ মানে গাটো বিষাই থাকে আৰু মানে কিয় বিষাই থাকে নাজানো, অলপ ঔষধ পাতি খাই পাইছিলে ভাল হয় আকৌ হয়। তো আহিলোঁ কেইবাটাও কামলৈ আহিলোঁ, কিন্তু আকৌ মানে যাবগৈ লাগিব। সেইকাৰণে মানে আহিলোঁ যদিও অলপ ডক্টৰৰ ওচৰলৈ গ'লোঁ, তথাপিও মানে কৈছে যে কাইলৈ মাতিছে আৰু মানে কাইলৈহে বোলে 2টা বজাত মাতিছে চাব। তাকে এতিয়া আহিলোঁ, অলপ বজাৰ পাতি কৰোঁ, কিবা ঘৰত নাছিলে সেইবিলাক কৰি মেলি দিলোঁ অকণমান, আৰু সৰু সুৰা কাম কিছুমান আছিলে কৰি মেলি দিলোঁ। আৰু এতিয়া তাকে এতিয়া বৰ্তমান সন্ধিয়া হ'ল, মানে অলপ ওলাই গ'লোঁ, কিন্তু আৰু মাংস অকণ লৈ আহিলোঁ, তাকে বোলো বনাওঁ। ময়ো বনাই আছোঁ, মাতো বনাইছে। আৰু আমাৰ চাব দেই, আমাৰ দেহা দুজনী চাওকচোন, এইয়া চাওক দেহা, এইয়া চাওক হয় যাও। এই আমাৰ ৰঞ্জু তোমাৰ নামটো কৈ ধুনীয়াকৈ তুমি নামটো কৈ দিয়া গোসাঁই। আপুনি ভালকৈ পঢ়িছা নাই? বুজিছা? অঁ এই আমাৰ সৰু গোসাঁই হা হা কিতাপ আনিছোঁ ন গোসাঁই, তুমি পঢ়িবা দেই। আমাৰ ঘৰত মানে এই 2টা সম্পত্তি যে মোৰ আছে চাওক, এনি টাইম টিভি লাগি থাকিব লাগিব। এফালে মোবাইল ইমান বুজাওঁ মোবাইলটো। আজিৰ দিনৰ ল'ৰা ছোৱালী মোবাইল নহ'লে মানে কি হ'ব নহয়, চকু সোনকালে ঘটে হা, ইমান মজা নাপায় নহয় ফোন। নাচাবাই তুমি, অকণ খেলিব লাগে, এতিয়া খেলা লাগে, ভলীবল খেলা তুমি। আৰু চাওক এতিয়া পাকঘৰলৈ যাওঁ বোলো, এইফালে লাইটটো মানে হেৰি কৰিছোঁ দেই, মানে এতিয়া চাওক এয়া চাওক মাটো চাওঁ, এয়া মাটোৰ লগতে এয়া চাওক মাংস বনাই আছোঁ ধুনীয়াকৈ, আৰু এইফালে ভাতৰ মাছ হাঁহ হৈ গ'ল। আৰু সেয়াই এতিয়া মানে এই পাকঘৰ ইয়াতে মানে কি ভাত পানী বনাইছে, ঘৰৰ কাম কৰিবলৈ ৰখি আছে আৰু যি নহওক হ'লেও কৰি থাকিম লাহে লাহে, নহয় জানো? এতিয়া মানে মাটোৱে ভাত বনাইছে আৰু লগতে ময়ো বনাই আছোঁ দেই। মোক ক'বা আকৌ হা, এতিয়া কোৱা একো নহয় দিয়া, কোৱা কি তোমাৰ ভাল হ'ব দিয়া, একোকে মানে ভাল হ'ব দিয়া দেই, চিন্তা কৰিব নালাগে, মই আছোঁ নহয় দিয়া, কোনো দিয়া দেই। তো এই গম পাইছেনে, আমাৰ এই 4টা সম্পত্তি আৰু সেইফালে ভাইটিহঁতৰ ঘৰ আছে, তলতে ভাইটি ঘৰ, এইফালে মা ভাইটি ফেমিলি থাকে, কি ৰাস্তা সিপাৰে মোৰ দাদাহঁত থাকে। আগতে ভিডিঅ' আপোনালোকক কৈছোঁ, গম পাইছে থাকে। এতিয়া মানে কি মাহঁতৰ এতিয়া আহিছোঁহে গৈ পেলাই অলপ পিছতে, আকৌ এবাৰ যাম মা ওচৰলৈ, মানে মাংসকণ দি থৈ আহিব লাগিব গৈ পেলাই। তো এতিয়া লাগি আছোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই। আমাৰ গুণগুণক চাওকচোন কেনেকৈ আছে, দেহা মানুহ আমাৰ দেখিছে গোসাঁই পোকৰটো নচুৱাইছে কেনেকৈ গুণ খুলি নাম খুলি যাজনী অ' গোসাঁই মানুহ। হয় এতিয়া ধুনীয়াকৈ ভাত পানীকেইটা হৈ গ'ল, মজা আছে, বাঢ়ি কৰি দিছে, খাই লওঁ মজাকৈ। আৰু এইফালে চাওক ৰঞ্জনে বহি আছে, এই ৰঞ্জনে খালেই হা, আৰু আমাৰ ইয়াতে এয়া বাঢ়ি কৰি লৈছোঁ, এইফালে টিভি লাগি আছে। আৰু মানে কি হ'ল, সৰু দেহাক মানে মাটোৱে অলপ খুৱাই আছে, আমি দুজনী প্ৰথম খাই লওঁ, তাৰপিছতে আকৌ লগ পাম। এতিয়া আমি সকলোৱে মানে পূৰা খাই বৈ ল'লোঁ ধুনীয়াকৈ। এতিয়া মানে সোনকালে ৰেষ্ট কৰি দিম, কাৰণ কিয় ৰাতিপুৱা উঠি পেলাই সোনকালে মাটোক মানে আমাৰ লৈ যাব লাগিব পাৰিলে দেখুৱাবৰ কাৰণে, আৰু লগতে যাব লাগিব ডিউটিৰ কথা আছে যিহেতুকে। এতিয়া সোনকালে ৰেষ্টটো কৰি দিওঁ আৰু মানে এইফালে গৰমটো এইফালত আমাৰ এইফালেও গৰম আছে, হ'লেও এতিয়া মানে কি হ'ল, ফেনেও ৰাতি মানে অকণমান ফেনেও কাম নিদিয়ে মানে, বুজিছেনে? তাকে এতিয়া 2-3খন ফেন লগাই লওঁ, তাৰপাছতে যেনে তেনে শুই দিওঁ আৰু, নহয় জানো? আৰু ভিডিঅ'টো আগবঢ়াই নাথাকোঁ আৰু, বিশেষ বৰ একো দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, যি দেখুৱাইছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।